আজিৰ ইণ্ডিয়াত 83% ষ্টুডেণ্ট আনএমপ্লয়মেণ্ট। আজিৰ ইণ্ডিয়াত প্ৰত্যেক 90 মিনিটত এজন ষ্টুডেণ্ট আৰু প্ৰত্যেক দিনত 20 জনকৈ ষ্টুডেণ্টে আত্মহত্যা কৰি আহিছে। ইয়াৰ কাৰণে জগৰীয়া কোন? নমস্কাৰ বন্ধুসকল, মই অংকুমান বৰদলৈ স্বাগতম জনাইছোঁ আপোনালোকক মনৰ কথাৰ প্ৰথম দিশলৈ। বন্ধুসকল, আজি আমি কথা পাতিম ইণ্ডিয়াৰ বেড এডুকেশ্যন চিষ্টেমৰ বিষয়ে। আমাৰ শিক্ষাত আমাক কি শিক্ষা দিয়া হয় আৰু আমি আচলতে শিক্ষাৰ পৰা কি পাইছোঁ। বন্ধুসকল, আজিৰ শিক্ষা ব্যৱস্থা চলি আহিছে মাৰ্কছ চিষ্টেমৰ ওপৰত ভিত্তি কৰি। আজিৰ শিক্ষাত, আজিৰ স্কুলত হওক কলেজত হওক আমাক এইটো শিকোৱা হৈছে আমি মাৰ্কছ কেনেদৰে গোটাব পাৰোঁ, আমি মাৰ্কছ কেনেকৈ বনাব পাৰোঁ। আমাৰ কোনোটো শ্ৰেণীকোঠাত আইডিয়া ইনোভেশ্যনৰ ওপৰত কথা কোৱা হোৱা নাই আৰু আমাক আইডিয়া ইনোভেশ্যনৰ ওপৰত কথা শিকোৱা হোৱা নাই আৰু তাৰ কাৰণে আজিৰ ইণ্ডিয়াত 83% ষ্টুডেণ্ট এতিয়াও আনএমপ্লয়মেণ্ট হৈ আছে। বন্ধুসকল, আজি ইণ্ডিয়াই শিক্ষাৰ নামত খৰচ কৰিছে 64 বিলিয়ন আৰু তাৰ বিপৰীতে আমেৰিকাই খৰচ কৰিছে মাত্ৰ 14 বিলিয়ন। আৰু পাৰ্থক্য চাওক, 14 বিলিয়ন আৰু 64 বিলিয়ন, তাৰ বিপৰীতে হ'ব লাগিছিল কোন বেছি শিক্ষিত আৰু কোন বেছি উন্নত, কিন্তু আমি আছো কিমানত আৰু আমেৰিকা আছে কিমানত। আজি আমাৰ শিক্ষা পদ্ধতিটোৱে এনে এটা ঠাইলৈ লৈ গৈছে যি ঠাইত গৈ আমি কোনোবা নহয় কোনোবা ঠাইত থমকি ৰ'ব লগা হয়। আজি আমি শিক্ষাৰ পৰা এখন ভাল মাৰ্কশ্বিট পাইছোঁ। আজি আমাৰ শিক্ষাই এইটো শিকাইছে আমি ভাল মাৰ্কছ কেনেকৈ গোটাব পাৰোঁ আৰু আমি তাৰ ওপৰত ভিত্তি কৰি 90, 100, 95 থকা এখন মাৰ্কশ্বিট গোটাব পাৰিছোঁ। কিন্তু 4জন মানুহৰ আগত থিয় হৈ কথা কোৱাৰ কনফিডেন্স, আত্মবিশ্বাস আমি গোটাব পৰা নাই আৰু সেই আত্মবিশ্বাসৰ অভাৱতে আজি আমি যিকোনো এটা কাম কৰাৰ আগত বাৰে বাৰে থমকি ৰ'ব লগা হৈছে, আমি বাৰে বাৰে ভাবিবলগীয়া হৈছে আৰু কোনোবা নহয় কোনোবা ঠাইত গৈ আমি ৰ'ব লগা হৈছে। আজি এখন কলেজ হওক, এখন বিশ্ববিদ্যালয় হওক, এবছৰত লাখ লাখ ষ্টুডেণ্টক ডিগ্ৰী দি উলিয়াই, মাষ্টাৰ ডিগ্ৰী দি উলিয়াই। এবছৰত লাখ লাখ ষ্টুডেণ্টে ডিগ্ৰী লৈ ওলায় আৰু লাখ লাখ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰী লৈ ওলায় আৰু সেই ষ্টুডেণ্টসকলৰ পৰা কিমানজন ষ্টুডেণ্ট এমপ্লয়ড হ'ব পাৰিছে, কিমানজন ষ্টুডেণ্টে কোনোবা এটা কামত নিজকে নিযুক্তি দিব পাৰিছে বা গভৰ্ণমেণ্টে হওক আমাক কোনোবা এটা কামত কিমানক নিযুক্তি দিব পাৰিছে। তাৰ যদি আমি হিচাপ কৰিব যাওঁ, নিযুক্তিতকৈ নিবনুৱাৰ সংখ্যা যথেষ্ট বেছি। আজি অসমত হওক বা ভাৰতত হওক এটা চৰকাৰী চাকৰিৰ বিজ্ঞাপন যেতিয়া ওলায় তেতিয়া এজন ষ্টুডেণ্টে, এজন ডিগ্ৰী লোৱা ষ্টুডেণ্ট হওক বা এজন হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ষ্টুডেণ্ট হওক, এজন ষ্টুডেণ্টে বহু আশা আৰু আকাংক্ষা বুকুত লৈ চাকৰিৰ কাৰণে আবেদন কৰে, কিন্তু শেষত গৈ কি হয়, পেপাৰ আউট হয়, চাকৰি কিনা বেচা হয় আৰু এইবোৰৰ কাৰণেই আজি এজন ষ্টুডেণ্টৰ চাকৰিৰ প্ৰতি হাবিয়াস বহু পৰিমাণে কমি গৈছে আৰু তাৰ কাৰণে আমি উন্নতিৰ জখলাত এতিয়াও বগাই থাকিব লগা হৈছে। ভাৰত স্বাধীন হোৱাৰে পৰা আজিলৈকে বেলেগ দেশসমূহ কিমান আগুৱাই গৈছে আৰু আমি ক'ত ৰৈ আছোঁ তাৰ প্ৰমাণ আজিৰ অসমৰ শিক্ষকসকলে নিজৰ চাকৰিৰ দৰমহাৰ কাৰণে প্ৰতিবাদ কৰিবলগীয়া হয়। আজিৰ অসমত শিক্ষকে নিজৰ দৰমহাৰ কাৰণে আত্মহত্যাৰ পথ বাছি ল'বলগীয়া হয়। আজি এজন ষ্টুডেণ্টে পঢ়ি শুনি চাকৰি নাপায়, হীনমান্যতাত ভুগি আত্মহত্যাৰ পথ বাছি ল'বলগীয়া হয়। আৰু ইয়াৰ মূল কাৰণ হৈছে আমাৰ শিক্ষা ব্যৱস্থাৰ মাৰ্কছ চিষ্টেম, মাৰ্কছ পদ্ধতি। আমাক শিকোৱা হৈছে মাৰ্কছ কেনেকৈ লয়, তাৰ বিপৰীতে আমাক শিকোৱা হোৱা নাই আইডিয়া কি, ইনোভেশ্যন কি। কোনো ক্লাছত আইডিয়া ইনোভেশ্যনৰ ওপৰত কথা হোৱা নাই। বজি মধ্যবিত্ত বা নিম্ন ঘৰৰ এজন ষ্টুডেণ্টে মেট্ৰিক পাছ কৰাৰ পিছত ছায়েন্সত পঢ়িবলৈ চিন্তা কৰিব লাগে আৰু কিছুমান ধনী ঘৰৰ ষ্টুডেণ্টে ভাবে মই আৰ্টছত পঢ়িম, কিন্তু মাক দেউতাকৰ প্ৰেছাৰৰ কাৰণে সিহঁতি ছায়েন্সত পঢ়িব লগা হয়। কোনোবাই যদি ভাবে মই ডক্টৰ হ'ম আৰু সি মাক দেউতাকৰ প্ৰেছাৰত হৈ গৈ ইঞ্জিনিয়াৰ, আৰু সেই ইঞ্জিনিয়াৰজনে কৰা কামটো কিমান সুদৃঢ় হ'ব আপোনালোকে নিজেই ভাবি চাওক। আৰু আজি আমি ক'ত যাব বিচাৰিছোঁ, আজি আমাৰ নিজৰ মতে যাব পৰা নাই, আমি তালৈ যাব লগা হৈছে য'লৈ আমাক আমাৰ চিষ্টেমে মাতিছে। আজি এইখন অসমত কি হোৱা নাই, মেট্ৰিক পৰীক্ষাৰ বহি গৰুৰে খোৱাৰে পৰা, পৰীক্ষা কেন্দ্ৰত জুই লগাৰে পৰা কিমান কি হোৱা নাই, চাকৰিৰ বেচা কিনাৰ পৰা পেপাৰ আউট হোৱালৈকে কিমান কি হোৱা নাই, কিন্তু দুখীয়াজনৰ উচিত শাস্তি পাইছে কোনো দিন পোৱা নাই আৰু যাৰ কাৰণে আজি ষ্টুডেণ্টৰ বহুখিনি আশা
বহুখিনি আকাংক্ষা সিমানতে সীমাবদ্ধ হৈছে মাত্ৰ তেওঁলোকে ভাবিব পৰালৈকে আজি বহু ষ্টুডেণ্টে সপোন দেখিব পাৰিছে কিন্তু সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিব পৰা নাই সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ 100 বাৰ 10 বাৰ 1000 বাৰ ভাবিবলগীয়া হৈছে কিন্তু আমেৰিকাত সেইটো হোৱা নাই বেলেগ দেশত সেইটো হোৱা নাই কাৰণ তেওঁলোকৰ শিক্ষা পদ্ধতি মাৰ্কছৰ ওপৰত ডিপেন্ড কৰি নচলে তেওঁলোকৰ শ্ৰেণীকোঠাত ইয়াৰ পাঠ দিয়া হয় হোৱাট ইজ আইডিয়া হোৱাট ইজ ইনোভেশন তাত মাৰ্কছক লৈ কোনোদিন গুৰুত্ব দিয়া নাই আজি আমাৰ ইয়াত সিস্টেম কৰি দিছে কাষ্ট সিস্টেম জেনাৰেল কাষ্ট এসটি এসসি ওবিসি এমওবিসি কিমান কি লগাই দিছে আৰু সেই কাষ্ট সিস্টেমটোক লৈ বহু ষ্টুডেণ্ট এতিয়া বিপাঙত পৰিছে কাৰণ আজি এতিয়া চাকৰি এটাৰ কাৰণে যদি এপ্লাই কৰিব যোৱা হয় জেনাৰেল কাষ্টৰ বাবে এক্সট্ৰা কি বোলে পইচা দিব লাগে এক্সট্ৰা নম্বৰ 80% লাগিব জেনাৰেল 60 লাগে এসটি এসসি তাতকে কম লাগে কাবাক বেছি লাগে কাবাক এইবোৰ কি হয় আজি যদি এজন জেনাৰেল কাষ্টৰ ষ্টুডেণ্টে 80% নাম্বাৰ হয় আৰু এজন এসটি বা এসসি 60% নাম্বাৰ হয় আৰু সেই 60% যিজনৰ নাম্বাৰ 60% পোৱাজন যদি এজন ডক্টৰ হয় আৰু জেনাৰেল কাষ্টৰ ল'ৰাজনৰ 80% হয়ও তেওঁ আজি এজন জেনাৰেল কাষ্টৰ ল'ৰাই হওক এজনী জেনাৰেল কাষ্টৰ ছোৱালীয়ে 80% নাম্বাৰ লৈ চাকৰি পোৱা নাই কিন্তু বেলেগ এসটি এসসি ওবিসিৰ কথা কৈছো বা কোনোবা এসটি এসসি ওবিসি বা কোনোবা কিছুমানে টকা লৈ চাকৰি পাইছে কিছুমানে জাতি কুলৰ এইবোৰ লৈ গুচি গৈছে কিন্তু যিবোৰ জাগাত ৰৈছে সিহঁতবোৰ ৰৈ আছে আৰু আমি সেই কাৰণে এতিয়াও উন্নয়নশীলৰ পৰা উন্নত দেশলৈ যাব পৰা নাই আমি উন্নয়নশীলতে সীমাবদ্ধ হৈ আছো আৰু কিমান দিনলৈ উন্নয়নশীল হৈ থাকিব লাগিব আৰু কিমান দিনলৈ আমাৰ ইয়াত এইবোৰ সিস্টেম চলি থাকিব কিমান দিনলৈ চাকৰিৰ বেচা কিনা হ'ব আৰু কিমান দিনলৈ আমাক মাৰ্কস কেনেকৈ লোৱা হয় শিকাব মাৰ্কস কেনেকৈ পাব পাৰি শিকাব আৰু কেতিয়া আমাক শিকাব আমি চাগৰে কথা ক'ব পৰা কৰি তোলা হ'ব আৰু তেতিয়া আমাৰ দেশ উন্নতলৈ গতি কৰিব বন্ধুসকল বৰ বেছি দীঘলীয়া নকৰো মোৰ মনৰ কিছু কথা লৈ প্ৰত্যেক দিনে আপোনালোকৰ মাজলৈ আহিম আৰু আপোনালোকে যদি মোক সহযোগ কৰে শিক্ষা বেড এডুকেশ্যন সিস্টেমৰ ওপৰত আৰু এটা ভিডিও আপোনালোকৰ মাজলৈ গতিকে আশা ৰাখিছো আপোনালোকে যদি ভাল পায় তেন্তে লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰাৰ পাছত কাষতে থকা ঘণ্টা বুটামটো দবাই দিব আজিলৈ বিদায় জয় অসম